আৰু তেতিয়া বহুত খং উঠি তেওঁৰ ছোৱালীকো পঢ়িব নিদিলে আৰু চৰকাৰৰ কোনো বস্তুৱে তেখেতে লোৱা নাই ছোৱালী কোনে দুখ নকৰিব কওক এটা চব দুখত থাকিবই নহয় সম্পূৰ্ণ দোকানখনত যিমান বস্তু দেখিছে আপোনালোকে আহিব পাৰে দোকানখনত একদম চিন্তা নকৰিব যোনে পায় সি পাই যাব আৰু তো আপুনি শিক্ষকতা কৰিছিলে তাৰপিছত শিক্ষকতা বাদ দিলে বাদ দি পিনে এতিয়া এনেকে আছে আপুনি কোনো চৰকাৰী সুবিধা আনকি লাইনখিনিও লোৱা নাই আপোনাৰ ছোৱালীকো পঢ়িব দিয়া নাই তো কিহৰ কাৰণে মানে কি হ'ল আপোনাৰ লগত এতিয়া কথাটো হ'ল কি এই অসমত আজি কেইবছৰমান আগতে ঠিকাভিত্তিক শিক্ষক লৈছিল হাইস্কুলত শিক্ষক ল'লি তাতে ময়ো ইণ্টাৰভিউ দিছিলোঁ চাৰিখন স্কুলত কিন্তু মই ক'তো শিক্ষকৰ ওপৰত নাপালোঁ ইতিমধ্যে এটা কথা হৈছে কি এই ইমান ক শ্ৰেণীত পঢ়াৰ পৰাই মই 1 নম্বৰ হৈ পাছ কৰি আছোঁ যিখন স্কুলতে গৈছোঁ 1 নম্বৰ হৈ পাছ কৰি আহি আছোঁ বৰবুলি হাইস্কুলত 7ম শ্ৰেণীত মই তাৰমানে স্কুলৰ পৰা সৰ্বোচ্চ নম্বৰ পোৱাৰ হৈ মোক পুৰস্কাৰ দিছিল কিতাপ দিছিল মেট্ৰিক পৰীক্ষাত মই ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰিছোঁ 89 চনতে আপুনি ফাৰ্ষ্ট ডিভিজন বাপৰে বাপ তেতিয়া তাৰমানে আমাৰ গাঁও অঞ্চলৰ স্কুলবিলাকত ফাৰ্ষ্ট ডিভিজন পাছ কৰা ল'ৰা ছোৱালীৰ সংখ্যা খুব কম আছিল সেনেকৈ মেট্ৰিক পৰীক্ষা পাছ কৰিলোঁ সেইটো সময়ত তাৰমানে মোৰ বহুত নাম হৈছিল আৰু সেইটো সময়ত মই ৰাইজৰ মনত বহুত কিবা আৰু এই নলবাৰী কলেজত এডমিশ্যন ল'লোঁ মেট্ৰিক পৰীক্ষা পাছ কৰি নলবাৰী কলেজত নৰ্মেলি এখেতে জীৱনৰ কাহিনীটো কৈ ये समस्या भी है समाधान भी है हम ये चाहें कि हमारे बच्चे टेक्नोलॉजी से दूर चले जाएं फिर तो वो एक प्रकार से अपने सारी जिंदगी से एक प्रकार से पीछे की तरफ जाना शुरू और इसलिए उसको ये टेक्नोलॉजी के संबंध में प्रोत्साहित करना चाहिए लेकिन उस टेक्नोलॉजी का क्या उपयोग करता है क्या टेक्नोलॉजी उसको रोबोट बना रही है क्या या इंसान बना रही है अगर माँ बाप थोड़ी रुचि लें कभी खाना खाते समय चर्चा करें टेक्नोलॉजी की बताइए भाई इन दिनों क्या चल रहा है टेक्नोलॉजी के क्षेत्र में क्या नया आया है समस्या भी है समाधान भी है हम ये चाहें कि हमारे बच्चे टेक्नोलॉजी से दूर चले जाएं फिर तो वो एक प्रकार से अपने सारी जिंदगी से एक प्रकार से